কি কৈছে বেনিফিচিয়াৰিজ মানুহক বনাই থৈ দিছে। বেনিফিচিয়াৰিজ ডেট মিনছ নেতাৰ গোলাম। যে হিন্দু বাচাও হিন্দু বাচাও, এইখন ধৰ্ম নিৰপেক্ষ দেশ, প্ৰধানমন্ত্ৰী হিন্দু, ৰাষ্ট্ৰপতি হিন্দু, মুখ্যমন্ত্ৰী হিন্দু, তেওঁলোকে থকাৰ পিছত আকৌ হিন্দু বচাও অৰ্থ কথাটো ক'ৰ পৰা আহে? আমি মানুহ বচাও, জীৱশ্ৰেষ্ঠ মানুহটো কেনেকৈ জীয়াই থাকিব পাৰোঁ, এই কথাটোৱে আমাৰ মূলতঃ ভোটাৰসকলে সজাগ হোৱাৰ খুবেই দৰকাৰ। ভোটাৰসকলৰ সজাগতা, কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৭ বছৰ হৈ গ'ল। একচুৱেল ভোটাৰসকল সজাগ নহয় আজি তাৰিখলৈকে। খালি জাতিৰ কাৰণে আন্দোলন কৰিব জানে, নেতাৰ কথাত আজি প্ৰলোভিত হৈ আজি দেশখন ইমান ৰসাতললৈ গৈ আছে। ইয়াৰ কাৰণে আমি বিকল্প হিচাপে আমি সকলো ৰাইজক সজাগ কৰি আছোঁ, আৰু সেই হিচাপত আজি আপোনাৰ থমনাত আমি এটা বৃহৎ সজাগতা সভা হিচাপে আমি আজি উদযাপন কৰা হৈছে। বিগত দেশত আজি খালি জাতিৰ নেতা আৰু ধৰ্মৰ নেতা, তেওঁলোকৰ দপদপনিত এইখন দেশ চলি আছে। এটা কথা আপোনালোকে জানে, মিডিয়াৰ মানুহ, যে হিন্দু বাচাও হিন্দু বাচাও, এইখন ধৰ্ম নিৰপেক্ষ দেশ, প্ৰধানমন্ত্ৰী হিন্দু, ৰাষ্ট্ৰপতি হিন্দু, মুখ্যমন্ত্ৰী হিন্দু, তেওঁলোকে থকাৰ পিছত আকৌ হিন্দু বচাও অৰ্থ কথাটো ক'ৰ পৰা আহে? আমি মানুহ বচাও, জীৱশ্ৰেষ্ঠ মানুহটো কেনেকৈ জীয়াই থাকিব পাৰোঁ, এই কথাটোৱে আমাৰ মূলতঃ ভোটাৰসকলে সজাগ হোৱাৰ খুবেই দৰকাৰ। এই হিচাপত আমি সজাগতা সভাবিলাক আৰম্ভ কৰি আছোঁ। আমি এতিয়া ভোটাৰসকলৰ ওপৰতে ডিপেণ্ড কৰি আমি কথা কৈ আছোঁ। যদি ভোটাৰসকলে নেতাৰ গোলাম হৈ থাকিব বিচাৰে, তেতিয়াহ'লে আমি কৈছোঁ কংগ্ৰেছ, বিজেপি, UDF যিকোনো পাৰ্টিত আপোনালোকে যোগদান কৰিব পাৰে। আৰু যদি আপুনি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে, সন্মানিত হিচাপে যদি জীয়াই থাকিব বিচাৰে, তেতিয়াহ'লে ভোটাৰ্ছ পাৰ্টিৰ লগত যোগাযোগ কৰক, আৰু ভোটাৰ্ছ পাৰ্টিৰ বিকল্প ব্যৱস্থা হিচাপে প্ৰত্যেকজন মানুহক যিটো মাহিলী দিয়াৰ কাৰণে যিটো ব্যৱস্থা, এইটো ব্যৱস্থাটোক ডাইৰেক্টলি হাতে হাতে দিয়াৰ কাৰণে আমি কাম কৰক বা ওলাই আহক বুলি কৈছোঁ। কাৰণ আঁচনি দিছে, আঁচনিটো বিনা টকাত সৃষ্টি নহয়, আঁচনি কিন্তু ঘৰে প্ৰতি গৈ আছে, কিন্তু আমি কৈ আছোঁ ভোটাৰশ্বিপ জনে প্ৰতি যাব লাগে। আঁচনিটো ঘৰে ঘৰে গৈছে, কিন্তু টকাটো ডাইৰেক্টলি যোৱা নাই, ইনডাইৰেক্টলি মানে কি কৈছে বেনিফিচিয়াৰিজ মানুহক বনাই থৈ দিছে। বেনিফিচিয়াৰিজ ডেট মিনছ নেতাৰ গোলাম, নেতাই যাক মন যায় তাক দিব, নেতাৰ খিয়ালকুচি মতে কাম কৰিব। ইয়াৰ কাৰণে অৰ্থনৈতিক স্বাধীনতাৰ অবিহনে গণতন্ত্ৰ মূল্যহীন বুলি আমি পঢ়ি অহাৰ পিছত আমি আজি কৈ আছোঁ, এটা সময়ত কি বুলি কৈছিলে, চুইপাৰ চাকৰি ওলালে মানুহে ঘিণ কৰিছিল, আমাৰ মানুহে চাকৰি কৰিব নাযায় চুইপাৰ চাকৰি, কিন্তু আজিৰ তাৰিখত চুইপাৰৰ চাকৰি ওলাকচোন, চুইপাৰৰ চাকৰি ওলাক। ইয়াৰ কাৰণে সম্পূৰ্ণ কাম কম্পিউটাৰে লৈ গৈ আছে। আমি কৈ আছোঁ এতিয়া আমি কম্পিউটাৰে কাম কৰক, আমাৰ ক'বলগীয়া নাই, আমাক মানুহক জীয়াই থাকিবলৈ, আমাক ধুনীয়াকৈ জীয়াই থকাৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে, এইটো আৰ্থিক টনকিয়াল কৰিব লাগে, এইটো ব্যৱস্থা কৰিব লাগে। ইন্ডিপেন্ডেন্স डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा। बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सचेन्ज। बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल, बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ आरसि आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसो बायदि बाइकखौ आवग्रिनानै दोननो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज शोरूमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सचेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।